সাংবাদিক নৱজ্যোতি আপোনাৰ ওচৰলৈ আহিছো পুনৰ জানিব বিচাৰিম সামগ্ৰী বজাৰত এতিয়া বৰ্তমান কেনে ধৰণৰ পৰিৱেশ কেনে ধৰণৰ ভিৰ গ্ৰাহকৰ হয় নিশ্চিতভাৱে চাওক ৰাতিপুৱাৰ পৰা আমি দেখুৱাই আছোঁ সামগ্ৰীৰ বিভিন্ন প্ৰান্তৰ যি মাছৰ বজাৰৰ পৰিৱেশ আমি দেখুৱাই আছোঁ কিছু সময় পূৰ্বে আমি সামগ্ৰীৰ যি বৰ্মা আছিল বৰ্মাৰ পাইকাৰী মাছৰ বজাৰৰ পৰিৱেশ দেখুৱাইছিলোঁ এই মুহূৰ্তত মই উপস্থিত আছোঁ সামগ্ৰীত আৰু সামগ্ৰী বজাৰৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাম মোৰ সতীৰ্থ সাংবাদিকগৰাকীক মই ইয়াৰ পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ কৰিছোঁ চাওক মাছৰ বজাৰ ইয়াতে যি সামগ্ৰী তিনিআলি মাছৰ বজাৰত এতিয়া বিভিন্ন প্ৰকাৰৰ যি মাছ আচলতে সৰু বৰ ডাঙৰ যিসমূহ মাছ আছে সকলো মাছ ইতিমধ্যে সামগ্ৰী বজাৰতো উপলব্ধ হৈছে আৰু এনেদৰে চাওক চিতলকে ধৰি বাহুকে ধৰি আৰিকে ধৰি সকলোবোৰ মাছ ইয়াত এতিয়া উপলব্ধ হোৱা পৰিলক্ষিত হৈছে সামগ্ৰী যি বিলসমূহ আছে সামগ্ৰী বিভিন্ন প্ৰান্তৰ বিলসমূহৰ পৰা আচলতে এই মাছসমূহ আহিছে আৰু এনেদৰে তেওঁলোকে যি বিক্ৰেতাসকল আছে তেওঁলোকে বিক্ৰী কৰি আছে আৰু ইয়াতে সামগ্ৰী তিনিআলিত যি পুৱাৰে পৰা যি মাছৰ বজাৰ আচলতে মাছৰ বজাৰত তেওঁলোকে বিক্ৰী কৰি থকা পৰিলক্ষিত হৈছে আৰু যথেষ্ট সংখ্যক মাছ তেওঁলোকৰ ইতিমধ্যে বিক্ৰী হোৱা পৰিলক্ষিত হৈছে এনেধৰণে এতিয়া যি আজি যিহেতু ভোগৰ উৎসৱ ভোগালী উৰুকাৰ নিশাই সকলোৱে যাতে একেলগে এসাঁজ খাব পাৰে তাৰ বাবে এতিয়া তেওঁলোকে কিন্তু সকলো গ্ৰাহক আহিছে আহিলে তেওঁলোকে মাছ ক্ৰয় কৰা পৰিলক্ষিত হৈছে মোৰ লগত এই বজাৰত মাছৰ বিক্ৰেতা এগৰাকী আছে আমি আপোনাৰ ওচৰলৈ আহিছোঁ এইবাৰ বজাৰত কেনেকুৱা ধৰণৰ কি মাছ ওলাইছে এবাৰ আপোনাৰ ডেকেৰা ওলাইছে খুৰীয়া মাছ ওলাইছে বিলৰ ৰৌ ওলাইছে আৰু আপোনাৰ বিলৰ বিকেট ওলাইছে আৰু বিলৰ চন্দা ওলাইছে বিলৰ গাছ কাপ ওলাইছে আপোনাৰ ৰৌমাৰী বিলৰ আছে আমি আনিছোঁ ৰৌমাৰী বিলৰ আৰু এই আমবাগান ফুটা কলঙৰ আনিছোঁ চামুগুৰিৰ যি আমবাগানৰ বিলৰ মাছ আচলতে এনেধৰণে এতিয়া মাছসমূহ তেওঁলোকে বিক্ৰী কৰি থকা পৰিলক্ষিত হৈছে এই মুহূৰ্তত ইয়াতে যি গ্ৰাহকসকল আছে আচলতে গ্ৰাহকসকলো আহিছে বৰ্তমান মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আজি ভোগৰ উৎসৱ ভোগালী উৰুকা আপোনাক মই প্ৰথমে বিহুৰ শুভেচ্ছা জনাইছোঁ হয় ধন্যবাদ আৰু আপোনালোকৰ থাকিল আজি আহিছিলোঁ মাছ চাবলৈ কালিও ঠিক তেনেকৈ মই এটা দিছোঁ সাক্ষাৎকাৰ দিছোঁ এতিয়া মাছ কিনাই নাইকিয়া মাছৰ দামটো চৰকাৰে যিটো নিৰীক্ষণ দিছে সেইমতেতো হোৱা নাই তাৰ মতে হোৱা নাই গতিকে মই চৰকাৰক অলপ এটা অনুৰোধ কৰিছোঁ যে পুলিচৰ ফালৰ পৰা মানুহ আহি অলপ কণ্ট্ৰল কৰাটো ভাল হ'ব নেকি নিশ্চিতভাৱে চাওক ইয়াতে যি এগৰাকী গ্ৰাহকক আমি সুধিলোঁ গ্ৰাহকজনে কৈছে যি চৰকাৰে যি আচলতে মাছৰ মূল্য নিৰ্ধাৰণ কৰি দিছিলে সেই মূল্যত তেওঁলোকে মাছসমূহ পোৱা নাই বুলি ইতিমধ্যে আমাৰ আগত জনাইছে আৰু এই মুহূৰ্তত চাওক সামগ্ৰী এনেধৰণে পৰিৱেশটো মই দেখুৱাই আছোঁ আৰু এই পৰিৱেশ ইয়াৰে যিসমূহ মাছ আছে মাছৰ বজাৰত এতিয়া তেওঁলোকে যি তেওঁলোকে আচলতে বিক্ৰী কৰি আছে আৰু যিসমূহ গ্ৰাহক আছে গ্ৰাহকসকলো আচলতে মাছ কিনিবৰ বাবে ওলাই আহিছে দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু ভোগৰ উৎসৱ ভোগালীৰ আজি উৰুকা আপোনাক প্ৰথমে মই ভোগালীৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ মোৰ ফালৰ পৰাও আপোনালৈ লগতে আপোনাৰ সমূহ পৰিয়াললৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ ৰাতিপুৱাই ওলাই আহিছে মাছ কিনিম বুলি মাছ কিনিছে হয় মাছ কিনি পেলাই ওলাই আহিছোঁ হয় কিন্তু মাছৰ বজাৰখনত আহি মই বিচৰা মাছটো এতিয়ালৈকে বিচাৰি পোৱা নাই মই ভাবিছোঁ বোলো মাছ অকণমান ডাঙৰ মাছ এটা লওঁ বুলি বিশেষকৈ আশা আছিলে মোৰ ডাঙৰ এটা ভকুৱা নিয়াৰ কিন্তু ডাঙৰ ভকুৱাটো মই এতিয়ালৈকে বিচাৰি পোৱা নাই এতিয়া চিতল ওলাইছে ৰৌ ওলাইছে বা তেনেকুৱা কিবা ওলাইছে মোৰ ঘৰত মোৰ ভকুৱাটো বিশেষ পচন্দৰ মাছ এই ভকুৱাটো মই বিচাৰি ফুৰিছোঁ পোৱা নাই সেইটোৱে বিচাৰি আছোঁ এতিয়া তেওঁলোকক সুধিছোঁ বোলো আৰু মাছ ওলাবনে তেওঁলোকে কৈছে আহি আছে সেইকাৰণে ৰখি আছোঁ আচলতে গ্ৰাহকৰ যি তেওঁ ভকুৱা মাছ বিচাৰিছে আচলতে তেওঁলোকে ভকুৱা মাছ বিচাৰি পোৱা নাই মোৰ লগত এই মুহূৰ্তত চাওক মই আৰু এখন মাছৰ বজাৰ আছে কাষতে আমি মাছৰ বজাৰখনলৈ যাবলৈ চেষ্টা কৰিম আচলতে চাওক পুৱাৰে পৰা সামগ্ৰী যি মাছৰ বজাৰ আছে আচলতে মাছৰ বজাৰত এনেদৰে এতিয়া কিন্তু যিসমূহ আচলতে বিক্ৰেতা আছে বিক্ৰেতাসকলে আচলতে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু যিহেতু যথেষ্ট গ্ৰাহকো আহিছে গ্ৰাহকসকলৰ এতিয়া যি মাছ আচলতে মাছ সৰু বৰ মাছ ক্ৰয় কৰা পৰিলক্ষিত যিহেতু নিশা আজি লগে ভাগে এসাঁজ খাবৰ বাবে তেওঁলোকে আচলতে এনেধৰণে এতিয়া যি মাছৰ বজাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে মোৰ লগত এই মুহূৰ্তত এগৰাকী দাদা আছে দাদা আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমে ভোগালী বিহুৰ আপোনাৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ আপোনালোককো জনাইছোঁ আৰু এই চেনেলৰ মাধ্যমেৰে আপোনাৰ লগতে আপোনালোকৰ চেনেললৈকে আমি ভোগালী বিহুৰ শুভেচ্ছা ওলগ জনাইছোঁ মনে বিচৰা মাছটো পাইছে মনে বিচৰা মাছ পাইছোঁ আৰু এইবাৰ যথেষ্ট দামবিলাক যুক্তিসংগত হৈছে যোৱা বছৰতকৈ এই বছৰ আমি যুক্তিসংগতভাৱে মাছ কিনিব পাৰিছোঁ পাইছোঁ মই আজি ৰৌ কিনিলোঁ দুটা 8 কেজি আছে আৰু এটা ঘৰত চিতল মাছ থৈ আহিছোঁ 3টা মাছ ৰাতি পৰিয়ালবৰ্গ আৰু ওচৰ চুবুৰীয়া মানুহৰ লগত মিলি পেলাই একেলগে এসাঁজ খাম বুলি ভাবিছোঁ
এয়া চব চামগুৰিৰ পৰিৱেশটো দেখুৱালোঁ বিভিন্ন প্ৰান্তৰ দৰে আমি চব চামগুৰিৰ পৰিৱেশটো দেখুৱাইছোঁ পুৱাৰ ভাগৰ পৰা আমি চামগুৰিৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ দেখুৱাইছোঁ আৰু এই মুহূৰ্তত চামগুৰি বিল আছে চামগুৰি তিনিআলি আছে আচলতে চামগুৰি তিনিআলিৰ পৰিৱেশটো দেখুৱালোঁ আৰু চামগুৰি তিনিআলি যি বজাৰ আছে বজাৰত কিন্তু বৰ্তমান সময়ত যিসমূহ গ্ৰাহক আছে গ্ৰাহকসকলে ভিৰ কৰিছে নিজৰ পচন্দৰ মাছটি কিনিবলৈ আৰু যিহেতু আজি নিশা তেওঁলোকে এসাঁজ খাব আছিলে চামগুৰিৰ দৃশ্য নৱজ্যোতিয়ে দেখুৱালে চামগুৰিৰ শেহতীয়া দৃশ্য